আজি কাটঅফ মাৰ্ক কিছু হাই হোৱা বুলি কাটঅফ মাৰ্ক হাই হোৱা লো হোৱাটো ডিপেণ্ড কৰে যে কিমান পোষ্ট আছে গতিকে কাটঅফ মাৰ্কটো লো হাই কোনেও নকৰে যদি ৫,০০০ পোষ্ট আছে ৫,০০০ৰ বিপৰীতে ১০,০০০ মানুহ অৰেলত আহিব গতিকে ১০,০০০ হৈ যোৱাৰ লগে লগে এইটো কাটঅফ হৈ যায় কাটঅফ মাৰ্কটো হাই আৰু লো কোনেও কৰিব নোৱাৰে এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে বেছি যদি চোকা ল'ৰা ১০,০০০ৰ ভিতৰত সোমাই যায় তেওঁলোকে কাটঅফ মাৰ্কটো উঠাই দিয়ে এইটো কাটঅফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে এইটো কাটঅফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয় আকৌ মে' মাহত এতিয়াতো এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব সেই সময়তো অৰেল নহয় মে'ত অৰেল হ'ব যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে এদিনত ১০০জনতকৈ বেছি অৰেল ল'ব নোৱাৰি ১.৫ মাহ অৰেল গতিকে জুনৰ মাহটো অৰেলত যাব মই মুখত কোনো ডেট দিব খোজা নাই তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল কিজানি জুলাই নহয় আগষ্টতো হ'ব পাৰে গতিকে আমাৰ কাৰ্যকালতে নিযুক্তি হ'ব NSC 3.0 কিমান পোষ্ট এবাৰ উলিয়াই দিয়া হ'ব